এই চিৰিয়াখানাৰ অন্যতম এটা আকৰ্ষণ সাফাৰী যাত্ৰা। এই জীৱ-জন্তুৰ সাফাৰী কৰিবলৈ এচি আৰু লগতে নন এচি বাছৰ সুবিধা আছে। নন এচি বাছত ডাঙৰ মানুহৰ কাৰণে ৭৫ টকা আৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ৪০ টকা আৰু লগতে এচি বাছত ১২০ টকা সকলোৰে কাৰণে আৰু এই দামবোৰ সকলো সময়তে একেই থাকে। মই ১২০ টকাৰে এচি বাছত টিকেট এটা কৰিলোঁ। এতিয়া মই এচি বাছত উঠিলোঁ আৰু অলপ সময় পিছতে আমাৰ আৰম্ভ হ'ব সাফাৰী যাত্ৰা। Lion and bear and bison, 3 animals का सफारी है। चलेगा दोस्त? Okay. বলক তেন্তে আজিৰ সাফাৰী যাত্ৰা আৰম্ভ কৰোঁ। লাহে লাহে সাফাৰী যাত্ৰাৰ প্ৰথমখন গেট খুলিবলৈ আৰম্ভ হৈছে আৰু ইয়াত লিখা আছে লায়নছ আৰ নট ক্ল'জ। এই সাফাৰী যাত্ৰাটোত যিবোৰ জীৱ-জন্তু দেখি পাম তাৰ বেছিভাগেই খোলা অৱস্থাতে ৰখা যায়। আৰু এটা কথা আগতেই কৈ দিয়া হয় আৰু লগতে ইয়াত লিখাও আছে যে জীৱ-জন্তুবোৰ যে দেখিয়ে পাম তাৰ কোনো গেৰাণ্টি নাই। দেখি পাবও পাৰোঁ, দেখি নাপাবও পাৰোঁ। সেয়া মানে লাকৰ ওপৰত কথা আৰু। হেল্ল' নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে আছে। ৱেলকাম বেক টু দ্য জাজাবৰী জীৱন যাত্ৰা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তেন্তে বলক আজিৰ যাত্ৰা আমি আৰম্ভ কৰোঁ। ইয়াৰ আগতে মই নেহৰু জুলজিকেল পাৰ্কৰ সম্পূৰ্ণ ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে চাব আৰু মই লিংক ডেছক্ৰিপশ্যনত দি দিম, নহ'লে ওপৰৰ আই কাৰ্ডত থাকিবগৈ। আৰু এইটো সাফাৰী যাত্ৰাৰ আনকাট ভিডিঅ' হয়। Opposite open lion. Which opposite? Yeah, opposite front side. Sleeping. हाँ, ये सामने. Left side. এইয়া প্ৰথম দৰ্শন আমাৰ শুই থকা মহাৰাজ সিংহ। বাহিৰত মহাৰাজে শুই আছে আৰু ভিতৰতো আৰু সিংহ আছে বোলে। Attack this one into the deer lagi. हाँ, बहुत सारे deer है. अरे देखो, you can find deer, peacocks also here. अगर तो लाइन हुई थी, peacock ने किधर से deer ने idea भी नहीं किया। बहुत सारा peacock को बहुत सारा deer है. Big peacock right side. এইয়া সাফাৰী যাত্ৰাত হঠাতে সোঁফালে সেয়া সেউজীয়া ৰঙৰ ময়ূৰ দেখি পালোঁ। মই সন্মুখৰ চিটত ধুনীয়াকৈ বহি লৈছোঁ যাতে একদম গোটেইখিনি ভালকৈ দেখি পাওঁ। সাফাৰী যাত্ৰা কৰি গৈ আছোঁ আৰু লগতে বহুত ভাল লাগিছে।
rhinos. We are going to the sixth. এইবাৰ আমি লাহে লাহে 2 নম্বৰ গেটৰ ওচৰ পালোঁ। He feels that we are safe. We are good people. We are not going to harm the animals. He's letting us go in. দেখা যাওকচোন বাৰু আৰু কি বেলেগ জীৱ জন্তু দেখি পাওঁ। আমি মানুহবোৰে যাতে অনাহকতে কোনো জীৱ জন্তুক অনিষ্ট নকৰোঁ তাৰে অনুৰোধ মোৰ তৰফৰ পৰা। ये लायन और टाइगर का नाम भी बता दो भाई। वो लायन देखे ना, उसका नाम बाहुबली है और बेर का नाम रानी है और बैसन का नाम सागर है। पूरे फैमिली है और बैसन का फैमिली भी है और लक्ष्मी सीता शिवा शंकर गौरी फैमिली। आपको कांच में क्या हुआ? ये ओपन में बेर का नाम रानी रहता, वो जाली के अंदर बेर का नाम और लड्डू और गगन और भूमिका है। भूमिका। हाँ, 3 बेल्स अंदर है, एक बेर बाहर है। এইবাৰ 3 নম্বৰ গেটখন খোল খোৱাৰ সময়। एरिया 380 एकड़ पे रहता जू कंप्लीट टोटल। ये गेट ओपन होता है कि लेफ्ट साइड अपोजिट चाय मीनार मक्का मस्जिद दिखता है यहाँ से। Oh, nice. देखो अपोजिट। এই চিৰিয়াখানা 380 একৰত অৱস্থিত। 1 একৰত 3.025 বিঘা হয়, মানে 1 একৰত 3 বিঘাতকৈ অলপ বেছি হয়গৈ। ড্ৰাইভাৰ লগতে গাইডজনে কোৱা হিচাপে এইখিনি ঠাইৰ পৰা চাৰমিনাৰ আৰু লগতে মক্কা মছজিদ দেখি পোৱা যায় বোলে, কিন্তু দেখিবলৈ বৰ ধুনীয়া দেই ঠাইখিনি ইমান ওপৰৰ পৰা। टाइगर नो, ओनली बेर और बैसन। I did an avocado. I got a peacock. Beauty ना। लेफ्ट साइड और एक पिकॉक है, लेफ्ट साइड 3 पे। लेफ्ट साइड बिग डियर, स्पॉटेड डियर, लेफ्ट साइड। Left side. देखो look at see big deer, right side peacock, left side deer। এয়া ধুনীয়া বৰ মৰম লগা হৰিণা পহুটোৱে থিয় হৈ আমালৈ চাই আছে। বৰ মৰম লগা হৰিণা পহু।
मिडिल जाली के अंदर लड्डू और गगन लड्डू और गगन है अंदर वाला ये बाहर वाला रानी है এয়া হ'ল ভালুক মহাশয় ভালুক মহাশয়ে বৰ ধুনীয়াকৈ বাহিৰত বহি আছে আৰু ভিতৰতো কেইবাটাও ভালুক আছে বোলে ये लास्ट में भूमिका है वो रानी के लिए झूला रानी के वास्ते এয়া হ'ল নীলগাই নীলগাই সাধাৰণতে ভাৰত নেপাল আৰু পাকিস্তানত পোৱা যায় नेक्स्ट इंडियन बुल बाइसन ना बाहुबली पिक्चर में है ना हाँ ऐसा वाला बुल है ये सागर है वो लक्ष्मी है ये दोनों का नाम এয়া হ'ল বাইচান মানে মেথুন বাহুবলী চিনেমাখনত মেথুনৰ লগতে যুদ্ধ কৰিছিলে মনত আছেনে বাৰু একদম শিঙত ধৰি মেলি দলিয়াই দিছিলে যে যুদ্ধ কৰিছিলে এয়া হ'ল মেথুন ইয়াত কেইবাটাও মেথুন আছে আৰু তাহাঁতি এতিয়া ঘাঁহ খাই আছে और एक वो अंदर है देखो और एक उसका नाम अंबर है बिग वाला और एक है अंदर रैक के अंदर লাহে লাহে এই সাফাৰী যাত্ৰাৰ সামৰণি হোৱাৰ সময় আহি পৰিছে সাফাৰী যাত্ৰাৰ ইয়াতে সামৰণি পৰিলে আপোনালোক সকলোৱে যাতে ভালে খুলে থাকে তাৰেই কামনাৰে আকৌ অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাৰু